Hi guys, welcome back to my YouTube channel It's and Blog. As আপোনালোক এই ভিডিওটো দেখাবলৈ চেষ্টা কৰিম হাজোৰ পোৱা মক্কা। গতিকে বলক পোৱা মক্কালৈ যাৰ ভিডিওটো বনাবলৈ চেষ্টা কৰোঁ। বৰ্তমান ঘৰত আছো, এতিয়া মই যাম পোৱা মক্কাত আৰু তাত আপোনালোকক কি পাৰো দেখাবলৈ চেষ্টা কৰিম। তেন্তে চাই থাকক ভিডিওটো। দেখিছে আপোনালোকে আমি হাজো চক পাইছোৱে আৰু এতিয়া আমি পোৱা মক্কালৈ যাম। তেন্তে যোৱাৰ পাৰলৈকে আপোনালোকে চাই থাকক ভিডিঅ'টো। আই থাকোঁতে বৰষুণে পালে অলপ বাটত অলপ অসুবিধা দিব চাগে, ভিডিঅ'টো বনাওঁতে অলপ অসুবিধা, কাৰণ বৰষুণ দিছে কিনকিনীয়া। গতিকে এতিয়া অলপ কম চলতে বৰষুণ যাই থাকোঁ। এয়া হাজোৰ গাঁৱৰ মাজেৰে আমি যাই আছোঁ পোৱা মক্কালৈ। গতিকে পোৱা মক্কাৰ গেটটো আপোনালোকে দেখা নাপাব, গতিকে তাৰ বাবে মই দুখিত। এয়া পোৱা মক্কা যোৱা পথেৰে আমি উঠিলোঁ আৰু ইয়াৰ চাৰিওকাষে থকা প্ৰকৃতিৰ সুন্দৰ পৰিৱেশ আপোনালোকে এই ভিডিঅ'টি চাই উপভোগ কৰি থাকক। তেন্তে চাই থাকক ভিডিঅ'টো। সৌৱা আমাৰ নিচিনা তেওঁলোকো আহিছে, ফটো উঠি আছে পৰিৱেশৰ লগত। বাহিৰলৈ কিয় যাব লাগে? অসমতে ইমান ধুনীয়া ঠাই, ইমান ধুনীয়া পৰিৱেশ, শ্বিলং কিয় যাব লাগে? শ্বিলঙৰ নিচিনা একে বাকে পথবোৰ চাওকচোন, কি ধুনীয়া এই পোৱা মক্কালৈ যোৱা পথবোৰ। ফাইনেলি গাড়ীৰ পৰা নামিলোঁ আৰু এই পোৱা মক্কা পথৰ পৰা আপোনালোকক ইয়াৰ সমগ্ৰ পৰিৱেশটো আমি এই ভিডিঅ'ৰ যোগেদি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। মই আছোঁ বৰ্তমান পোৱা মক্কা যোৱা পথৰ ওপৰত। দেখিছে আপোনালোকে কিমান ঘৰ অৰণ্য। পোৱা মক্কা বুলি ক'লে সকলোৱে জানে, বিশেষ একো ক'বলৈ নাই ইয়াত। দেখিছে একদম এখন বিশাল পাহাৰ, ইয়াৰ ওপৰত গছ গছনিবিলাক দেখিছে আৰু চাওক তললৈ, বাপৰে একদম একদম কিমান ফুট দ হ'ব এইবিলাক তললৈ গ'লে। সেইফালেও আছে, গতিকে বেছি দূৰ যাবলৈ আমি চেষ্টা নকৰিম, ভিডিঅ'টো ইয়াতে বনাম। গতিকে চাই থাকিব, ইয়াৰ সমগ্ৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম এই পোৱা মক্কা। গতিকে আহক, আপোনালোকো আহিব পাৰে। এইখন সুন্দৰ যায়, টুৰিষ্ট বুলি কোনো কথা নাই, ইয়াত সকলো মানুহে আহে। আৰু ইয়াত ৰাতিপুৱা মানে কি ইয়াৰ ডেকা ল'ৰাবিলাকে মানে কি ৰানিং কৰে ইয়াত, মানে কিছুমান ধৰা
সৈনিক হওক পুলিচ হওক এইবিলাকত যোগদান কৰাৰ কাৰণে ইয়াত ৰাতিপুৱা আহিব আপোনালোকে দেখিবলৈ পাব যে ইয়াত অকল মানে একদম ল'ৰা ছোৱালীৰে ভৰ্তি হৈ থাকে মানে কি ইয়াত ৰানিঙৰ কাৰণে ৰাতিপুৱা বহুত দৌৰিব আহে ল'ৰা ছোৱালীবিলাকে এই ৰাস্তাটো একদম তলৰ পৰা আহে আপোনালোকে দেখিছে ভিডিঅ'ত তলৰ পৰা আহে একদম ইয়াৰ ওপৰলৈ যায় গতিকে একদম ক'বলৈ বেছি একো নাই কিন্তু দেখিলে আপোনালোকে গম পাব এই পৰিৱেশটো সমগ্ৰ পৰিৱেশটো কি ধুনীয়া একদম ইয়াৰ ওপৰত মানে বহালকৈ ক'বই নালাগে একদম খালি আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব মজা পাব মানে ইয়াৰ পৰিৱেশটো দেখিলে মজা পাব গতিকে মই ইয়াৰ পৰিৱেশটো অলপ দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক ওপৰলৈ কিমান দূৰ যাব পাৰি সেইটো নাজানো কিন্তু যাব বহুত পাৰি যাব কিন্তু কিমান দূৰ যাব পাৰি সেইটো আমি ক'ব নোৱাৰিম কাৰণ মই বেছি দূৰলৈ যাব নোখোজোঁ কাৰণ আপোনালোকৰ ভিডিঅ'টো মই এইফালৰ পৰা দেখাবলৈ চেষ্টা কৰিম চাওক না কি ধুনীয়া এটা পৰিৱেশ এই পৰিৱেশত আপুনিও আহিব পাৰে গতিকে আজৰি সময়ত ইয়ালৈ আহিব পাৰে গতিকে বহুত ভাল পাব আৰু শান্তিস্থল হয় এইখিনি ইয়াত মানে দেখিলেই গম পাব আৰু মানে কি গছ গছনি পাহাৰ পৰ্বতে সকলোৰে একদম মাজত থাকি সকলোৱে ভাল পায় চৰাই চিৰিকটি জীৱ জন্তু বুলি নহয় সকলো প্ৰাণীয়ে এনেকুৱা ঠাইত থাকি ভাল পায় অলপ শান্তিস্থল যিহেতুকে এইখিনি জেগা একদম কোনো নিৰল নিস্তব্ধ পৰিৱেশ সকলোৱে আহিব পাৰে এইখিনি চাওক না একদম এই সকলে একদম ব্ৰহ্মপুত্ৰ দেখিবলৈ পায় এই ব্ৰহ্মপুত্ৰ এইটো ব্ৰহ্মপুত্ৰ গতিকে ভিডিঅ'টো হয়তো ভালকৈ দেখা নাপাওঁ কিন্তু এইপিনে ব্ৰহ্মপুত্ৰ আছে গতিকে ভিডিঅ'টো মজাকৈ চাব পাৰে মই ভিডিঅ'টো দেখাবলৈ আৰু চেষ্টা কৰিম গতিকে এতিয়া আমি অলপ যাম তললৈ নামি তললৈ যাবলৈ চেষ্টা কৰিম আৰু তলৰ কিছু পৰিৱেশ দেখুৱাম গতিকে আহোঁতে ভিতৰতো দেখা পাইছে তলফালে কেনেকুৱা এটা সুন্দৰ পৰিৱেশ মানে আৰু ক'বলৈ ভাষা নাই এই পৰিৱেশটো সকলোৱে আহিব পাৰে দেখিছেনে পাহাৰৰ কি ৰঙা শিল এইবিলাক একদম ওপৰলৈ যাব নোৱাৰি একদম এইটো অসম্ভৱ তাৰ পৰা যদি বাগৰি পৰে মানে ইয়াত অৱস্থাৰ কাহিল হৈ যাব একদম হস্পিটেলো যাই পাব নহয় তললৈতো যাব নোৱাৰি তথাপিও অলপ কিছু আপোনালোক দেখাবলৈ তললৈ নামি যাবলৈ চেষ্টা কৰিম গতিকে অলপ তললৈ যাবলৈ চেষ্টা কৰিছোঁ এইখন পাহাৰৰ তললৈ একদম দেখিছেনে গতিকে তললৈ যাবলৈ চেষ্টা কৰিম মখৰা পাহাৰৰ কাষবিলাক তথাপিও তললৈ আহিছোঁ অলপ নামি গোটেই তললৈ যাব নোৱাৰি একদম দেখিছেনে জেগাবিলাক কেনেকুৱা তথাপিও অলপ আহিছোঁ চাওকচোন একদম কি সুন্দৰ তলখান মানে একদম যাবলৈ ব্যৱস্থা আছে কিন্তু যাব নোৱাৰি পৰিলে একদম ক'বইতো নালাগে আৰু কি হ'ব গতিকে সেই হ'ল ওপৰ আৰু এইফালে হ'ল তল গতিকে নাযাওঁ কাৰণ পৰিবৰো বহুত ভয় লাগেতো ওপৰলৈ যাওঁ আৰু ওপৰৰ পৰাই দেখুৱাওঁ যিমান পাৰোঁ আপোনালোকক পৰিৱেশটো গতিকে ব'লক ওপৰলৈ যাওঁ ভিডিঅ'টো দেখা পাই আছে আগলৈ যাবলৈ চেষ্টা নকৰোঁ এনেকৈ যাবলৈ হ'লে বহুত যাব পাৰিম তথাপিও মই ওচৰতে আছোঁ গতিকে ইয়াৰ পৰা ভিডিঅ'টো দেখুৱাম আপোনালোকে দেখিছে 20 নম্বৰ এটা দি আছে এইখন কিয় দিয়ে জানেনে আপোনালোকে মই নাজানো আপোনালোকে কোনোবা জানে যদি প্লিজ কমেণ্ট কৰি জনাবচোন এইটো কিয় দিয়ে থাকে এই ৰাস্তাৰ কাষত এইডাল কিয় মাৰা থাকে এনেকৈ মই নাজানো আপোনালোকে জানে যদি প্লিজ কমেণ্ট কৰি ক'ব গতিকে ভিডিঅ'টো আমি সমাপ্ত কৰিবলৈ চেষ্টা কৰোঁ আৰু এয়া এজন 10 আছে নিউ ইউটিউবাৰ হয় ইয়াৰ লিংকটো ডিছক্ৰিপশ্যন থাকিব ছাবস্ক্ৰাইব কৰিব ইয়াৰ লগতে আহিছোঁ ইয়াৰ ঘৰতে আহিছোঁ মই ব্লগটো বনাবলৈ বেছি নাযাওঁ তথাপি কিবা এটা বনালোঁ আৰু